হে গাইজ কেইদিনমান আগত মানে কথাটো এনেকুৱা যে কেইদিনমান আগতে মোৰ ডেলিভাৰী কুৰিয়াৰৰ পৰা আহি ঘড়ীটো লৈ গৈছিলে আকৌ আজি 11 দিন মানৰ অন্তত আজি আকৌ ঘূৰি আৰু কেনেকুৱা অৱস্থাত আহিব ঘড়ীটো একদম ফুল ডিটেইলছ ভিডিঅ' হ'ব একদম স্কিপ নকৰাকৈ একদম শেষলৈকে চাব ভিডিঅ'টো। তো মই ইয়াৰে আগৰ ভিডিঅ'টোত কৈছিলো যে ঘৰৰ পৰা ঘড়ীটো নিয়াৰ পৰা একদম ঘৰলৈ দিব অহালৈকে একদম ফুল ইনফৰ্মেটিভ একদম ভিডিঅ' বনাম একদম ফুল ইনফৰমেশ্যন দি থাকিম আপডেট দি থাকিম। তো আজি ঘড়ীটো ঘৰলৈ আহি আছে তো কেনেকুৱা একদম হৈ আহিব একদম gonoise.com-ত ঘড়ী কিনিব আপুনি নে নিকিনিব, যে ৱাৰেণ্টি ৰেজিষ্টাৰ কৰিব নকৰিব, চব ফুল ডিটেইলছ একদম ভিডিঅ'ত ইনফৰমেশ্যন দি যাম। তো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকক, একদম ইনফৰ্মেটিভ ভিডিঅ' হ'ব। তো যদি মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি লওক, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো দবাই দিয়ক, কাৰণ একদম ইনফৰ্মেটিভ ভিডিঅ' এনেকুৱা পাই থাকিব। তো একদম আহি আছে চাই আৰু ৰ'ব মই দেখাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰে ইয়াতে ডেলিভাৰী কুৰিয়াৰ এপ্লিকেশ্যনটো আমি পুনৰ অ'পেন কৰি দেখাই দিছোঁ আৰু ইয়াতে ফুল লিংক আহি গৈছে একদম ট্ৰেকিং লিংক যিটো ডেলিভাৰী কুৰিয়াৰৰ ফালৰ পৰা পোৱা যায়। তো ইয়াতে দেখা পাব ইয়াতে ইন ট্ৰেনজিট হৈ আছে, এতিয়া বঙাইগাঁও পাইছে, নিয়াৰেষ্ট হাব আহি পাইছে। চ' এদিনৰ ভিতৰতে মোৰ এতিয়া পাই যাব ঘড়ীটো ঘৰ। চ' একদম ফুল ইনফৰ্মেটিভ ভিডিঅ' একদম শেষলৈকে চাই থাকক। তো গাইজ ফাইনেলি আহি পালে, ডেলিভাৰী কুৰিয়াৰৰ দ্বাৰা লৈ গৈছিলে আৰু ডেলিভাৰী কুৰিয়াৰৰ দ্বাৰা ইয়াক দিব আহিছে। তো দাদা এজনে আহিছে দিব, ডেলিভাৰী বয় হিচাপে একদম দিব আহিছে, একদম ভাল লাগিছে। আকৌ ঘড়ীটো পাম এতিয়া দেখাই আছোঁ ৰ'ব, একদম ৰিভিউ দি আছোঁ, চাই থাকক ভিডিঅ'টো। তো গাইজ দেখা পালে একদম আহি পালে, একদম এই নইচৰ একদম ব্ৰেণ্ডিং চাব পাৰে, ইয়াতে নইচৰ একদম ষ্টিকাৰ মাৰি দিছে। তো আনবক্সিং কৰিম ফালি চিৰি কেনেকুৱাকৈ আহিছে। অনলাইন কমপ্লেইন কৰিছিলোঁ, তো ৱাৰেণ্টি হৈ কি আহিছে, ৰিপ্লেচ হৈ আহিছে নে সেইটোৱে ঠিক কৰি দিছে একদম চাম। তো বলক আমি আনবক্সিং কৰোঁ। এইটো এতিয়া আনবক্সিং কৰিম ফালি চিৰি কি আহিছে, একদম ফুল ৰিভিউ দিম দিয়ক। তো সম্পূৰ্ণকৈ চাব। তো গাইজ চাব পাৰে একদম মোৰ এইটো এড্ৰেছ, বাকী এড্ৰেছটো নেদেখাওঁ আৰু এইবোৰ চাব পাৰে একদম নইচৰ টেপ মাৰি দিছে একদম। ইয়াক মই আনবক্সিং কৰিম, স্কেল পাত আছে লগত, এই স্কেল পাতেৰে আনবক্সিংটো কৰি দিওঁ বলক। তো চাব ইয়াক আনবক্সিংটো কৰোঁ ৰ'ব ভালদৰে। তো গাইজ পেকেটটো চাই এনে লাগিছে যেন সেইটো হৰিয়া নেকি, আৰু ভিতৰে বা কি দিছে চাওঁ ৰ'ব। বাকী খালী বক্সটো সেইটোৱে চাগে গাইজ। গাইজ ঘড়ীটো একদম দেখোন একদম নতুনৰ দৰে একদম পেকিং কৰি দিছে, কি বা চাওঁ ৰ'ব। তো এইটো ঘড়ীটো, তো গাইজ ঘড়ীটো একদম নতুন ঘড়ী দিছে একদম, সেই আগৰটো দিয়া নাই। বাকী অন হয় না কি হয় সেইটো চাই লওঁ ৰ'ব। বাকী ইয়াৰ ভিতৰত দেখাই আছোঁ ৰ'ব আৰু কি কি পালোঁ। গাইজ হয় এইটো নতুন ঘড়ী গাইজ, এই চাৰ্জাৰ পাতো নতুন দিছে এওঁলোকে। আৰু এই চাব পাৰে এই যি ষ্টিকাৰ এইবোৰ চাওক, এই ষ্টিকাৰবোৰ আকৌ দিছে নতুন একদম। তো এইখন কুস্তিখন আমি পঢ়ি নাথাকোঁ, বাকী ডাইৰেক্ট আহোঁ ঘড়ীটো লৈ। তো ঘড়ীটো চাওক, তো ঘড়ীটো মই কৰি দিওঁ আকৌ ইয়াত অন কৰোঁ ৰ'ব। তো গাইজ চাব পাৰে ঘড়ীটো বৰ্তমান চাৰ্জত দি থৈছোঁ। ইয়াত এই চাব পাৰে ইয়াত 0% হৈ আছে। আকৌ ইয়াত এইখন আহিছে, কাৰণ ইয়াত স্কেন কৰি পুনৰ মই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছতে ঘড়ীটো অন হ'ব চাগে। চ' একদম ভাল লাগে। ফাইনেলি এইটো মই একদম ৰেজিষ্ট্ৰেশ্যন কৰি মানে এপটোত ধুনীয়াকৈ অন কৰিছোঁ। আৰু ইয়াৰ ওপৰত মই এখন প্লাষ্টিক মানে স্ক্ৰেচ কৰিব পাৰি না, প্লাষ্টিক এখন হেৰি কৰি দিছোঁ। 3 লেয়াৰ যিখন লেমিনেশ্যন পেপাৰ থাকে সেইখন ইয়াত টেম্পাৰ গ্লাছ হিচাপে ইয়াতে এপ্লাই কৰিছোঁ। তো বাকী মই ক'ব বিচাৰোঁ যে gonoise.com-ৰ পৰা আপোনালোকে ঘড়ী ল'ব পাৰে, একদম একদম ধুনীয়া একদম ছাৰ্ভিচ পাইছোঁ। 6 মাহ পিছত ইয়াক ৱাৰেণ্টি ক্লেইম কৰাৰ পিছত ইয়াক নতুনকৈ আকৌ ঘূৰাই দিছে, একদম ধুনীয়াকৈ ইয়াক ৰিপ্লেচ কৰি দিছে ঘড়ীটো একদম ধুনীয়া। তো বাকী গাইজ gonoise.com-ৰ পৰা আপোনালোকে ঘড়ী একদম ল'ব পাৰে, একদম ফুল একদম ভিডিঅ' পাই গ'লে। আৰু যদি আপোনালোকে যদি ৱাৰেণ্টি ক্লেইম কৰিব বিচাৰে, যদি আপোনালোকে নাজানে, চ' মই ভিডিঅ' লৈ আহিম, আপোনালোকে কমেণ্ট কৰি দিব ভিডিঅ' যদি লাগে ৱাৰেণ্টি ক্লেইম কেনেকৈ কৰে অনলাইন। চ' একদম ফুল ভিডিঅ' পাই যাব। আৰু যদি মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব বিচাৰে একদম পেজটো ফ'ল' কৰি লওক। যদি ইউটিউবত চাই আছে অল নটিফিকেশ্যন বেলটো দবাই ছাবস্ক্ৰাইব কৰি ল'ব। তো লগ পাম অন্য এটা এনেকুৱা ভিডিঅ'ৰ সৈতে। তো তেতিয়ালৈকে বাই বাই দোস্তো।